বাৰে বাৰে ভাল পোৱা ঐ সদায় এনেকৈ থাকিবি নে কিবা কিবি এটা যোগাৰ কৰ চাকৰি টাকৰি এটা বিচাৰ আকৌ এই বিচাৰি আছো পোৱাই নাই তাতে আকৌ মোক চৰকাৰী চাকৰিহে লাগে নিজে কৰিবলগীয়া কামখিনি কৰি আছো বাৰু কি হয় বিচাৰি থাক হাৰ নামানিবি তই পাৰিবি বুলি মোৰ বিশ্বাস আছে পিছে তই গুৱাহাটীলৈ কেতিয়া যাবি যাম আৰু এমাহমানৰ পিছত পিছে নাৰ্ছলৈ আকৌ আমাক পাহৰি নাযাবি মই নাৰ্ছ পঢ়িবলৈহে যাম আৰু নাৰ্ছ হওঁনে নাই তাৰোতো ঠিক নাই হয় দে তই ঠিকে কৈছ বাৰু এতিয়া ঘৰত যাওঁ ব'ল ব'ল বিচাৰিছো কাষৰতে সদায় তোমাক হোলাহি কি বুকুৰ ফুলিব দিয়া তুমি মোৰে অময়া নাচিব দিয়া দুচকুতে তৰুণী আৰে নিহাৰিকা দেখোন বাহ আজি গোটেইজনী একদম সৰগৰ পৰি যেন লাগিছে বে থোৱা তোমাৰ ভাষণ হ'লনে ভাষণ সঁচা কথা ক'ব গ'লে আৰু শুন না ভাল কথা এটা আছিলে মোৰ মায়ে বোলে তোক বোৱাৰী কৰি নিয়াত অলপো আপত্তি নাই তোলৈ বিয়া হ'ম বুলি তই ভাবিলি কেনেকৈ ঐ শুন না ঐ নিহাৰিকা মই তোক ভাল পাওঁ ভাল পাবিনে ক না মই তোৰ নিচিনা এটা ভাল পাম বুলি তই কেনেকৈ ভাবিলি শুনচোন চাওঁ এই দে আগত দাদা আছে দেখিলে মাৰিব ঐ শুনচোন শুনা না এৰি দিয়া ঐ কি হৈছে ইয়াত শুনচোন কি হৈছে তই কোন বে ছোৱালী মানুহৰ গাত হাত দিবলৈ এনেকৈ লাজ লগা নাই কোন তই সৌকালত সি কোব খাই পাইছ চাই ল'ম তোক মই চাল্লা থেংক ইউ একো নাই দিয়া ৰ'বচোন তোমাৰ নামটো কিনো নিহাৰিকা মানে নিহাৰিকা কাশ্যপ অঁ নিহাৰিকা কাশ্যপ তোমাৰ ঘৰ ক'ত মোৰ ঘৰ অলপ আগত পিছে আপোনাৰ নাম মোৰ নাম ৰাকেশ শৰ্মা শুনাচোন শুনা বেয়া নোপোৱা যদি তোমাৰ ফোন নম্বৰটো দিবা নেকি পিছে ফোন কৰিলে পাম নহয় পাবা কিনো মোবাইলত পিটিকি থাক থচোন তোৰ লগত কথা অলপ আছে কচোন কি কথা তই মোক এনেই কি বুলি ভাব বেষ্ট ফ্ৰেণ্ড আকৌ কিন্তু কি কৰিলি নাই এনেই বাৰু হ'ব দে বৌ সাহকে সুধি তো চোৱা কিমান মোৰে ভাল পোৱা দুবাহুৰে মাজতে ৰোৱা কিমান আৰু জ্বলোৱা কাষলে আহি মোৰ সপোন হোৱা পলকতে কিয় দি থক হৈ দূৰ হোৱা বাৰে বাৰে ভাল পোৱা চকুতে চকু ধোৱা অভিমান সামৰি তুমি মাথো মোৰ হোৱা সদায় কাষত ৰোৱা বুকুতে বুকু ধোৱা মৰমেৰে সাৱতি আই এম চৰি চৰি কিন্তু কিয় কি হ'ল তোক মই কথা এটা কোৱাই নাই আজি 4-5 দিন ধৰি মই ল'ৰা এটাৰ লগত ৰিলেশ্যনশ্বিপত আছো কি ক পিছে কি নাম তাৰ ৰাকেশ অঁ পিছে মোক চিনাকি কৰি নিদিয় দিম কিয় নিদিম আহি আহিলে ৱাও সো নাইস আৰু তোৰ মোৰ কথা সকলোখিনি কৈছো তাক অঁ হাই আই এম ৰাকেশ পিছে তুমি ৰাহুল নহয় জানো
বাহ তুমিচোন মোক ভালকৈ চিনি পোৱা অঁ আকৌ নিহাই মোক সকলো কথা কৈছে নহয় অঁ সঁচাকৈ নিহা বহুত ভাল ছোৱালী তাইক সুখত ৰাখিবা নাই তুমি টেনশ্যন নল'বা তাইক মই সুখত ৰাখিম শুকুলায় জাকদাৰ নামে মই চমকো কপাহী চাদৰৰ সেমেকা আচলখনে মাতে শীত জোনে পিছে কিবা খাবা নেকি নাই নাখাওঁ দিয়া এই অলপ আগতে খাই আহিছোঁ তেন্তে তোমালোক বহা মই যাওঁ দিয়া ঠিক আছে ল'ৰাটো বহুত ভাল দেই তোমালোকৰ বন্ধুত্বটো সদায় বজাই ৰাখিবা দেই তুমি নকলেও মই ৰাখিম বাৰে বাৰে ভাল পোৱা চকুতে চকু ধোৱা অভিমান সামৰি তুমি মাথো মোৰ হোৱা সদায় কাষত ৰোৱা বুকুতে বুকু ধোৱা মৰমেৰে সাৱতি হা তই ক'ৰ পৰা আহিলি বে ইয়াৰ লগত কিয় লাগে তোক কিয় লাগে মই থাকোঁতে তই বেলেগৰ লগত ঘূৰিবি তই য'তে ত'তে ওলাই যে তই হয় কোন হয় কোন হ'ব আৰু কাম বন নোহোৱা এটা লম্পট চৰিত্ৰহীন হা তই মাথো মোৰ আৰু তই মোৰ নহ'লে কাৰোৱে হ'ব নোৱাৰ মনত ৰাখি ল'বি মাথো মোৰ বুজিলি যা ব'লা আবে যা এতিয়া নিদিওঁ তহঁতক সময় আহক সময় দিম ময়ো সমীৰ হয় বে ঐ তাইতো কেনেকুৱা কৰিব নালাগিছিলে তাই কোন তাই আৰু মোক কোনে কি কৰিলে মই নিহাৰিকাৰ কথা কৈছোঁ তাই তোক এৰি বেলেগক ভাল পাব নালাগিছিল হে পাগল নেকি তাই মোক ভাল নাপায় আমি দুটা ভাল বন্ধুহে আৰু তাই কোনোবা বেলেগ এটা ভাল পায় ৰাকেশ নামৰ তুহোঁ দুটা বাৰতে বেষ্ট ফ্ৰেণ্ডে একেলগে থাক তোৰ তাইৰ প্ৰতি অকণো ভাল পোৱা ভাৱ নাই নে হে নাই অ' সেইবিলাক নাই মই জানো তোৰ তাইৰ প্ৰতি অলপ হ'লেও কিবা এটা ভাল পোৱা আছে হে নহয় নাই অ' তাই মোৰ বেষ্ট ফ্ৰেণ্ড হয় তই এবাৰ ভাবি চাচোন মোৰ হৃদয় ৰামধেনু সাতুৰঙী ৰঙেৰে বুকুতে বিয়পা অভিমানী দাৰে কিনো কৈ গোপনে তুমিও শুনা না নীৰৱে বহেমিয়া মনতে স্মৃতি চোৱা কেনেকুৱা লাগিছে ভাল লাগিছে আকৌ আৰে ভাই চইচ কাৰ মোৰে এইটো নিহাৰিকা শুনাচোন তুমি মাথো মোৰ আৰু 7টা জনম তুমি মোৰে হৈ থাকিবা তুমি মাথো মোৰ আৰু সেই সমীৰ নামৰ ল'ৰাটোৰ পৰা অলপ সাৱধান থাকিবা সি এটা অভদ্ৰ আৰু সি মোক সৰুৰ পৰাই ফ'ল' কৰি থাকে আৰু সি মোক একো কৰিব নোৱাৰে কিন্তু তুমি অলপ তাৰ পৰা সাৱধান থাকিবা हेलो তোমাক হোৱাটছআপত এটা বস্তু দিছোঁ তুমি চোৱাচোন हेलो এইবোৰ তোমাক কোনে দিলে কোনে দিছে
কিয় তোখন দেখি বেন বাজি গৈছে নেকি হে সমীৰা দিছে এখন কি মিছা মানে মিছা এখন এইবোৰ তাৰ চলো না আজিৰ পৰা মুঠতে মোলৈ ফোন মেছেজ একো নকৰিবা ফোন ৰাখ হেল্ল' হেল্ল' আজি তোমাক কিন্তু ধুনীয়া লাগিছে দেই তেল মাৰিবলৈ মানুহ বিচাৰি পোৱা নাই আৰু যোৱা তুমি সমীৰৰ ওচৰলৈকে যোৱা চি তুমি এনেকুৱা কৰিবা বুলি মই ভবাই নাছিলোঁ এইবোৰ সকলো মিছা কথা এতিয়া শুনা আচল কথাটো তেনে মই একো শুনিবলৈ নাই মই নিজে দেখিছোঁ আৰে তোমাক মই বহুত ভাল পাইছিলোঁ তুমি কিয় তেনেকুৱা কৰিলা শুনাচোন নাই মই একো শুনিব নোৱাৰোঁ এতিয়া যি ক'ব লাগে মই ক'ম হা মানে মানে সেইদিনাখন সন্ধিয়া আৰে নিহাৰিকা কি হ'ল শুনা এই ৰাস্তাটো ইমান ভাল নহয় গম পোৱা যদি বিচৰা মোৰ লগতে যাব পাৰা মই তোমাক থৈ আহিম নাই নালাগে মই অকলশৰে পাৰিম ভাবি লোৱা কিন্তু ৰাস্তাটো ভাল নহয় নালাগে মই খোজ আৰু মানুহে কয় ভূতো ওলাই চাবা কিন্তু তাত অভদ্ৰ কেইজনমান থাকে কৰি আছিলা চালা কুকুৰ লোকৰ ৰিলেশনশ্বিপ ভাঙিবলৈ কি কৰিলো শেষ বাৰৰ কাৰণে সুধিছো তই মোক ভাল পাবিনে নাই ক ভাল পাব লাগে ৰ তো বিচাৰ পুলিচে কৰিব পুলিচ পুলিচ মাতা পুলিচ মাতাৰ তই ভাল নাপাওঁ এইবোৰ কি কৰিলি তই কোন তই কোন বে তই ডাক্তৰে কি ক'লে ডক্তৰে কৈছে তাই বহুতখিনি সুস্থ হৈছে কিন্তু আৰু অলপ টকা খৰচ কৰিব লাগিব কিন্তু মোৰ হাতত টকা কমি আছে টকাৰ কথা চিন্তা নকৰিবি যিমান লাগে টকা মই দিম তই নিজকে বহুত লাকি বুলি ভাব তাই নিচিনা ছোৱালীজনী পালি হয় দে বাৰু এতিয়া যাওঁ ব'ল তাইও অকলে আছে ঘৰত বজাৰ কৰিব লাগে ব'ল যাওঁ ব'ল তুমি চিন্তা নকৰিবা মই তোমাৰ লগত সদায় আছোঁ ডাক্তৰে কৈছে নহয় তোমাৰ ভালি যাব তুমি মোৰ তুমি মাথো মোৰ তুমি মাথো মোৰ হোৱা